আজি মই পালেং আৰু বিলাহী দি খৰিয়া মাছৰ কাৰি বনাম আৰু মই কেনেকৈ বনাম আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব দেই। আৰু তাৰ বাবে মই এইখিনি খৰিয়া মাছ লৈছোঁ। মাছখিনি ধুই পেলাই মই ভালকৈ হালধি নিমখ সানি ফ্ৰাই কৰি ল'ম। আৰু মই লৈছোঁ এক মুঠি এনেকৈ পালেং, দুটা বিলাহী আৰু অলপমান পিঁয়াজ পাত্তা লৈছোঁ। কেৰাহী এটা পাতি মই অলপমান মিঠাতেল গৰম হ'ব দিলোঁ আৰু ইয়াতে মই এতিয়া কেইটামান পাঁচফোৰণ ফুটাই ল'ম। পাঁচফোৰণকেইটা ফটফটকৈ ফুটিলে আৰু এতিয়া ইয়াতে মই অলপমান খুন্দি লোৱা নহৰু দি দিম। চাই থাকক আপোনালোকে। আৰু এতিয়া মই ইয়াতে অলপমান পিঁয়াজ দি দিম। এক ফুটা পিঁয়াজ মই এনেকৈ মিহিকৈ কুটি লৈছিলোঁ আৰু এইখিনি মই এতিয়া ভালকৈ ভাজিম। পিঁয়াজখিনি মোৰ ভালকৈ ভজা হৈ গ'ল। এতিয়া ইয়াৰ ওপৰতে মই অলপমান হালধি দিলোঁ। হালধি আৰু নিমখ আপোনালোকে নিজৰ আন্দাজ অনুযায়ী দিব। আৰু এতিয়া মই ইয়াৰ ওপৰতে অলপমান গৰম পানী দি দিম। গৰম পানীখিনি দিয়াৰ পাছতে মই ভালকৈ পানীখিনি যেতিয়া শুকাব, তেল ফুটিব, তাৰ ওপৰতে মই মাছখিনি দি দিম। মাছ নিদিওঁ, মই ইয়াৰ ওপৰতে পালেং শাকখিনি দি ভালকৈ মজাই ল'ম। তেলখিনি ফুটি আহিলে আৰু এতিয়া ইয়াৰ ওপৰতে মই পালেং শাক আৰু পিঁয়াজ পাতখিনি কাটি থৈছিলোঁ মিহিকৈ, এনেকৈ দি মই ভালকৈ এইখিনি তেলখিনিতে ভাজি থাকিম অলপ দেৰি। চাই থাকিব আপোনালোকে। পালেং পাত আৰু পিঁয়াজ পাত মোৰ ভাজা প্ৰায় হৈ গ'ল। এতিয়া ইয়াৰ ওপৰতে মই দুটা বিলাহী লৈছিলোঁ। বিলাহী দুটা মই বইল কৰি লৈছিলোঁ আৰু বিলাহী দুটা মই ইয়াৰ ওপৰতে এনেকৈ দি দিম। আৰু মই দি দিম ইয়াৰ ওপৰতে অলপমান নহৰু পেষ্ট দি পেলাই মই ভালকৈ লৰাই বিলাহীকেইটা একেবাৰে ভাঙি দিম। চাই থাকিব আপোনালোকে। বিলাহীকেইটা মই একেবাৰে হেঁচি এনেকৈ পালেঙৰ লগত ভাঙি দি পূৰা মিলাই দিলোঁ। এনেকৈ আপোনালোকে হেঁচি ভাঙি পালেং পাতখিনিৰ লগতে একেবাৰে মিলাই দিব। আৰু ইয়াৰ ওপৰতে মই দুটা কেঁচা জলকীয়া ফালি লৈছিলোঁ, সেইকেইটা এনেকৈ দি ভালকৈ লৰাই ইয়াৰ ওপৰত মই এতিয়া গৰম পানী দিম। আপোনালোকে গেছ ষ্টভটো মিডিয়াম টু ল' কৰি পালেং আৰু বিলাহীখিনি ভালকৈ ভাজি ল'ব দেই, তেতিয়াহে খাবলৈ বৰ সোৱাদ হয়। আৰু ভাজা হৈ গ'লে এতিয়া দেখিছেনে পালেং আৰু বিলাহীয়ে তেল এৰিব লৈছে। আৰু এতিয়া মই ইয়াৰ ওপৰতে গৰম পানীখিনি দিম। আপোনালোকে জোলটো অলপ পনীয়া কৰিব, তেতিয়া খাবলৈ ভাল হয়। আৰু পানীখিনি যেতিয়া উতল আহিব, তাৰ পাছতে মই মাছ কেইপিচ দি দিম। চাই থাকিব আপোনালোকে। আৰু এতিয়া মই মাছৰ কাৰি মোৰ প্ৰায় হৈ আহিছে আৰু এতিয়া একেবাৰে শেষত মই ধনিয়া দি পৰিৱেশনৰ কাৰণে নমাই থওঁ। আপোনালোকে এনেকৈ বনাবচোন দেই, খাবলৈ অতি সোৱাদ হয়। মোৰ খৰিয়া মাছৰ কাৰি ৰেডি হৈ গ'ল দেই। আপোনালোকে এনেকৈ বনাবচোন, খাবলৈ খুবেই ভাল হয়। এই কাৰিখন নহয় মই মোৰ মাৰ পৰা শিকা। মোৰ দেউতাই এই কাৰিখন খাই মাহঁতৰ খুবেই ভাল পাইছিল আৰু ঠাণ্ডা দিনত আমি প্ৰায় এই কাৰিখন খাইছিলোঁ। আৰু আজি মই বনালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব দেই। মই পুনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।